নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে থাম্বনেইলখন দেখা পাই নিশ্চয় গম পাইছে জুবিন দাৰ বিষয়ে দুটামান মই কথা ক'ম আজি। বন্ধুসকল, আপোনালোকে চাই আছে যাযাবৰ ভিউজ। বন্ধুসকল, জুবিন দাই দিন ৰাত একাকাৰ কৰি য'ত ত'ত ঘূৰি ফুৰে আৰু জুবিন দাক মই লগ পালোঁ বহুত দিনৰ পিছত। মনটো সঁচাকৈ বহুত ভাল লাগিল। বন্ধুসকল, ভিডিঅ' তোলাৰ কোনো মোৰ সময় নাছিল তাৰমানে, কাৰণ বহুত মানুহ ভিৰ হৈ গ'ল। পাছলৈকে লাষ্টত মই জাষ্ট এটা চেল্ফি ল'লোঁ। জুবিন দা সঁচাকৈ ওচৰত পাই বহুত দিনৰ পিছত, বহুত বছৰ পিছত মানে একদম ওচৰত চেল্ফি লৈছোঁ। এনেইতো ষ্টেজ প্ৰগ্ৰামটো চোৱাটো বেলেগ কথা, ওচৰত যাই চেল্ফি লোৱা আৰু কথা পতা, জুবিন দাৰ লগত হাক কৰা মোক বহুত ভাল লাগিল। তাৰে মই স্ক্ৰীনশ্বট এটা দিছোঁ। তেওঁ ৰিচেণ্ট এখন চিনেমা আহি আছে ৰাজনীতি, হয়তো আপোনালোকে গমেই পায়। আৰু তেওঁ ৰাতি ৰাতি ইমান কষ্ট কৰি ৰাতি ৰাতি পোষ্টাৰ মাৰি ফুৰিছে। লগতে তেওঁ 50 বছৰ বয়সতো ইমান এটা এনাৰ্জি ষ্টেমিনা আচৰিত। একচুৱেলি এয়া হ'ল অসমৰ ৰাইজৰ আশীৰ্বাদ। ভিডিঅ'টো আপোনালোকে চাই লওক তেওঁ ক'ত ক'ত ঘূৰিছে। এয়াই হৈ গ'ল জুবিন দা। আৰু জুবিন দাৰ গান সৰুৰ পৰা ডাঙৰলৈকে বহুতে শুনে আৰু বহুতে ভাল পায়। অকল জুবিন অসমতে নহয়, সমগ্ৰ ভাৰততে জুবিন দাৰ এটা সুকীয়া নাম আছে। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। অল অসমত জুবিন দা। বন্ধুসকল, অসমৰ ইণ্ডাষ্ট্ৰী যেতিয়া নেকি ৰখি গৈছিলে, ঠিক তেনেস্থলত জুবিন দাই মিছন চাইনা আনিল। এতিয়া বহুত আহি আছে চিনেমা, ডাঙৰ ডাঙৰ বাজেটৰ চিনেমা। আপোনালোকে চাব চিনেমাবোৰ। আৰু ৰাজনীতিখন সঁচাকৈ বৰ ধুনীয়া চিনেমা এখন। দাদাৰ ধুনীয়া এটা কেৰেক্টাৰ কৰিছে তাত। আপোনালোকে এজন সাংবাদিকো দেখা পাব তাত, যিজন সাংবাদিক আপোনালোকে চিনেমাখন চালে গম পাব। আৰু লগতে তপন দাস আছে। তপন দাসটো মই কি ক'ম আপোনালোকক, তেওঁৰ যিটো কণ্ঠ, মানে মই সেই কণ্ঠৰ প্ৰেমিক হয়। এদিন মই তপন দাৰ ঘৰলৈ যাম, আপোনালোকক তপন দাৰ বিষয়ে সুধিম, তপন দা কিহত ব্যস্ত। বলক আগতে ভিডিঅ'খিনি কমপ্লিট চাই লওক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে বন্ধুসকল লাইক এটা কৰি দিব। আৰু নতুন ভিডিঅ' পাবলৈ, এনেকুৱা কিছুমান খবৰ পাবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। বন্ধুসকল, সদায় কোৱাৰ দৰে হেণ্ডচাম নট মেটাৰ, হাৰ্ট মেটাৰ। জয় আই অসম।